সারপ্রাইজ বুলি কোৱাৰ লগে লগে সব আহি গৈছে ন সবে মোক সুধি আছে কি সারপ্রাইজ আসলে সারপ্রাইজ বুলি বিশেষ মইনো কি দিম মোৰ ওচৰত আপোনালোকক মোৰ সময়খিনি বা যিকোনো ৰেমেডি দিবৰ বাহিৰে মোৰ বেলেগ নাই আসলে মই এই কাৰণে আপোনালোক গোটেইবিলাককে গ্ৰুপটোত একত্ৰিত কৰিছো মানে মোৰ আসলে সবকে পাৰ্সোনালি লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পটলি বনাবৰ কাৰণে কৈ থাকিবৰ সময় নাই কিন্তু মই ভাবিছো মোৰ যেহেতু ক্লায়েণ্টখিনি মোৰ লগত মোক লক্ষ্মী অলপ হলেও মোক লক্ষ্মী দিছে কাৰণ তেওঁলোকৰ আৰু অলপ লক্ষ্মী আহক মানে তেওঁলোকৰ অলৰেডি বহুত প্ৰবলেমৰ কাৰণে মোৰ ওচৰত আহিছে গতিকে তেওঁলোকক মই মানে লক্ষ্মী পূজাৰ দিনা এটা লক্ষ্মী পূজাৰ পটলি কেনেকৈ বনাই তাৰ ভিডিও এটা দিব বিচাৰিছো গতিকে সময় আছে 4-5 দিন গতিকে আপোনালোকে এই বস্তুখিনি যোগাৰ কৰি ধনতেৰস হওক দেৱালী হওক আপোনালোকে এই ভিডিওটো এই পটলিটো বনাব এতিয়া পটলিটোত কি লাগিব যিকোনো আপোনালোকে ষ্টিলৰ বাচন নতুন ল'ব পাৰে ৰূপৰ বাচনো হ'ব পাৰে আৰু হালধীয়া সিল্কি কাপোৰ ল'ব পাৰে কেশৰ 11টা ঠাৰি ল'ব কেশৰৰ ডাল ল'ব সৰু সৰু চাউল 11টা নিখুত চাউল ল'ব 2টা লং 2টা ইলাচি হালধীয়া কৰি 11 পিস গোমতি চক্ৰ 11 পিস ভীমসেনী কৰ্পূৰ অলপ কুমকুম বা অপশন হিচাপে কামাখ্যা সিন্দুৰ যেটো কামাখ্যা মাৰ চৰণত পোৱা যায় কুমকুম বুলি কলে আসলে স্ক্রিউ পাইন কুমকুম বুলি বুজা যায় স্ক্রিউ পাইন কুমকুমটো বিৰাট ধুনীয়া সেন্ট আছে হেতু কুমকুম লব তাৰ পিছত কি কৰিব আপোনালোকে এইখিনি বস্তু পটলিটোৰ কাৰণে লব তাৰ পিছত ঘি লব গাখীৰ লব গংগা জল লব মৌ লব আৰু দৈ অলপ লব এইখিনি পঞ্চামৃত বনাবৰ কাৰণে এই পঞ্চামৃত বনাই লৈ এইখিনি একলগে মিক্স কৰি লৈ তাত কৰি কেইটা আৰু গমতি চক্ৰ কেইটা তিয়াই থব 15 মিনিট সময় আৰু তাৰ পিছত গংগা জলেৰে ধুই লব ধুই লৈ ৰঙা কাপোৰ এখন কপাহী কাপোৰৰ এখনেৰে গুটেখিনি মুছি লব মুছি লৈ হালধীয়া কাপোৰখনৰ ওপৰত কুমকুম দিব প্ৰথম তাৰ পিছত চাউল দিব তাৰ পিছত ইলাইচি দিব তাৰ পিছত লং দিব তাৰ পিছত কৰি দিব আৰু গমতি চক্ৰ কেইটা দিব তাৰ পিছত ওম শ্ৰী মহালক্ষ্মী নমঃ বুলি মন্ত্ৰ জপ কৰিব 108 বাৰ যদি কাৰোবাৰ ওচৰত কমল পদুম ফুলৰ গুটিৰ মালা আছে হেয়াৰে কাৰোবাৰ ওচৰত যদি ক্ৰিষ্টেলৰ মালা আছে হেয়াৰে 108 বাৰ জপ কৰিব আৰু এইখিনি জপ কৰি থাকতে ঘি চাকি জ্বলাই লব ধূপ দি মানে পূজা কৰিব তেতিয়া মানি এট্ৰাক্ট হয় আৰু এই পটলিটো আপোনালোকে লকাৰত থব অফিস বা বিজনেস স্থলত থব বহুতখিনি ৰিজাল্ট পাব কৰি চাওক এবাৰ মোৰ ধৰণে মই কোৱা ধৰণে বহুতখিনি ৰিজাল্ট পাব এটোৱে আছিল সারপ্রাইজ আজি গতিকে সকলোকে দেৱালীৰ শুভেচ্ছা জনালো ধনতেৰসৰ শুভেচ্ছা জনালো মই টাইমিংটো দি দিম বাৰু ধন্যবাদ শুভৰাত্ৰি